মানে পইচা পাই গ'লো ডাইৰেক্ট 1000 টকা এটা আৰু কাৰ আছিলে নাজানো কিন্তু পাই গ'লো। হেল্ল' গাইছ, মানে মোৰ অসমবাসী ৰাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত পুনৰ স্বাগতম। আৰু আপোনালোকে চাই আছে মই প্ৰিন্স আৰু আপোনালোকে চাই আছে deliy ব্লগ ধেমাজিয়ান ইউটিউব চেনেল। আৰু সদায় ডেইলি ব্লগ অনাৰ দৰে আজিও আপোনালোকৰ মাজলৈ এটা পুৰা ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ' লৈ আনিছোঁ। মানে যিহেতু বিহুৰ বতৰ সেইবাবে বিহুৰ ওপৰত আজি ব্লগটো হ'বলৈ গৈ আছে। যিহেতু মানে গৰু বিহু মানে উৰুকাৰ দিনাখনি গৰু বিহু সেইদিনাখনি আপোনাৰ গৰু মাহ হালধি সানি যি নোৱা ধোৱাৰ ওপৰত আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। মানে কি মানে লাগে গৰু গা ধুৱাওঁতে কি বস্তু প্ৰয়োজন হয় তাৰ পৰা আজি ভিডিঅ'টো হ'বলৈ গৈ আছে। ভিডিঅ'টো পুৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ৱাচ কৰক। তেন্তে লেটছ গো। মোক পাই গ'লো ডাইৰেক্ট ঘৰত সোমাই দিলোঁ আৰু অলপ পিছত মই এফালে ওলাই যাম, আপোনালোকৰ লগতো লৈ যাম। ক'লৈ লৈ যাম কি কথা সকলোখিনি চাব। মানে ভিডিঅ'টো পুৰা শেষলৈকে ক'ত গৈ আছোঁ কি কামত যাম সকলোখিনি চাব। ভিডিঅ'টো মানে পুৰা ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট সকলোখিনি কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইদিন পুৰা ধামা ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম আৰু সদায় পাই থাকিবলৈ কি কৰিব ক'লেও জানেই নহয়, কৈ দিব। আৰু এতিয়া মই ঘৰত চাহটো খাই লওঁ, চাহ খোৱাৰ পিছত অলপ পিছত ওলাই যাম। কিন্তু মজা লাগিছে গোন্ধটো চাওক, বিহুতি মজা লাগিছে দেখি পিনি। এইফালে এজোপা আৰু এই আগত আছে দুজোপা মান দেখুৱাইছোঁ চাই মানে গাইছ। আৰু আছে এইডোখৰত এপা এইডোখৰত এপা এইডোখৰত টিকলিকে এপা আছে এইপা আৰু এইফালে আছে। মানে দেখিয়ে ভাল লাগিছে। এইফালেও আছিলে ইয়াতো আছে আৰু ইয়াত ফুলা নাই। মানে গাইছ মই ভাত পানী খাই পূৰা ৰেডি হৈ গ'লোঁ আৰু চোলা চোৰ চেঞ্জ কৰিলোঁ। এতিয়া ডাইৰেক্ট তাত গৈ আছোঁ। তাত গৈ পিনি লগ পাম আৰু ভিডিঅ' পূৰা শেষলৈকে চাই থাকক। মানে গাইছ মই এতিয়া পাই গ'লোহি ডাইৰেক্ট যলৈ আহিম বুলি কৈছিলোঁ তাত পাই গ'লোঁ। প্ৰথমতে দীঘলতি কাটিবলৈ হ'লে প্ৰথমতে কটাৰীখন লাগিব। তেওঁ কটাৰী চটাৰী লৈ ল'লোঁ আৰু আমি গৈ আছোঁ। আৰু মোৰ লগত পোৱালি এটা যাব, ই যাব মানে ভাইটিয়ে মোৰ ভাইটি যাব। আৰু তাত গৈ পিনি লগ পাইছোঁ। দীঘলতি আনিবলৈ গৈ আছোঁ আৰু মোৰ লগত পোৱালি এই ভাইটি আহিছে, ই আহিছে তাত গৈ আছোঁ। মানে গাইছ আমি দীঘলতি বিচাৰি আহি আছোঁ। এতিয়া এজোপা পাইছোঁ ইয়াতে। কোনজোপা হয় দীঘলতি আপোনালোকে বহুতে সেইটো চিনি নাপায়, কিন্তু দেখাই দিম আজি দীঘলতি কোনজোপাক কয়। আৰু পাই গ'লোঁ ইয়াত অলপ পালোঁ, এইখিনি মই লৈ আছোঁ আৰু আপোনালোকক দেখুৱাই দিম। এতিয়া বৰ্তমান হৈ গ'ল আৰু এতিয়া মই দীঘলতি পাই গ'লোঁ আৰু এয়া চাওক আপোনালোকৰ মাজত দীঘলতি আৰু মাখিলতি লাগিব, মাহ লাগিব, হালধি লাগিব, সকলোখিনি দেখুৱাম। আজি নহয় কিন্তু বেলেগ এটা ভিডিঅ' দেখুৱাম। যিদিনাখনি গৰু বিহু সেইদিনাখনি দেখুৱাম আৰু সেইদিনাখনি পূৰা ধামাকা হ'ব ভিডিঅ' পূৰা চাবলৈ নাপাহৰিব, কিন্তু মোৰ চেনেলতে আহিব। আৰু এতিয়া মই দীঘলতি নিব আহিছিলোঁ, দীঘলতি পাই গ'লোঁ। এতিয়া আৰু কি কৰোঁ সকলোখিনি চাই থাকক ভিডিঅ'টো পূৰা শেষলৈকে। আহি থাকোঁতে মানে দীঘলতি লৈ আহি আছিলোঁ আৰু আহি থাকোঁতে মানে পইচা পাই গ'লোঁ ডাইৰেক্ট 1000 টকা এটা আৰু কাৰ আছিলে নাজানো কিন্তু পাই গ'লোঁ। আৰু ৰাস্তাত এতিয়া আজি পূৰা মানে ভিডিঅ'টো পূৰা শেষলৈকে চাব, পূৰা ধামাকা হ'বলৈ গৈ আছে। আৰু এতিয়া মই ইয়াত সোমাওঁ আৰু ইয়াৰ পৰা মানে মানুহত সোমাই পিনি কি হয় তাতে সোমাই পিনি চাই লওঁ আৰু তাৰপিছত ভিডিঅ'ৰ পৰা আৰু এতিয়া মানে পইচাটো ইহঁতৰ নহয় বুলি কৈছে। এতিয়া গৈ আছোঁ ঘৰত আৰু তাত গৈ লগ পাইছোঁ পূৰা ভিডিঅ'টো। এতিয়া মানে ঘৰৰ পৰা অথনি ৰিমটৰ বেটেৰী দুটা দি পঠিয়াইছিলে, মানে ৰিমটৰ বেটেৰীকেইটা অলপ সৰু হ'ল। এতিয়া দোকানত সোমাই পিনি চেঞ্জ কৰিলোঁ, দেখুৱাই আছোঁ চাই থাকক। মই এতিয়া ৰিমটটো চেঞ্জ কৰি ল'লোঁ, এতিয়া ঘৰত গৈ আছোঁ আৰু ব্লগটো চাই থাকক। আপোনালোকৰ পইচা হেৰাই পাইছিলোঁ বুলি 1000 টকাটো মই হেৰাই পোৱা নাছিলোঁ, কিন্তু মায়ে মোক মানে দি থৈ আহিবলৈ কৈছিলে। মই এতিয়া দিবলৈ গৈ আছোঁ আৰু চাই থাকক। আপোনালোকক মানে অলপ এনেই ধেমালি কৰিলোঁ আৰু পইচাটো দি হৈ গ'ল। এতিয়া ঘৰত গৈ আছোঁ আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।